সেইফালে নুনি পলুৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইখিনি হৈছে বেয়া নুনি পলু, মানে এইখিনি মৰি যাব, বেছি সময় আৰু জীয়াই নাথাকে। এইখিনি নুনি পলু কি কাৰণে জানেনে? এই পলুখিনি ফুলি গৈছে, এয়া চাওক গোটেই ফুলি গৈছে। আৰু এইখিনিৰ লগত যদি ভাল নুনি পলু থৈ দিয়া হয়, সেই ভাল নুনি পলুখিনিও বেয়া হৈ যাব। মানে এইটো এটা ভাইৰাছ, এই দেখিছেনে? এইটো এটা বেমাৰ। সেই বেমাৰটো, সেই বীজাণুটো তাত লাগি গ'লে, ভালটোত লাগি গ'লে ভালৰো হৈ যাব। এনেকৈ আমাৰ এবাৰ যথেষ্টখিনি নুনি পলু বেয়া হৈছে। আৰু এইফালে এইখিনি বাঁহ প্ৰস্তুত কৰি আছে, এইফালে এইখিনি ভঙা হ'ল বাৰু। বাঁহ কিন্তু যিখিনিয়ে লৈছে খুব ধুনীয়াকৈয়ে সাজিছিলে এইখিনি। আৰু এইফালে বহুত আছে, মই দেখাম বাৰু আপোনালোকক, এইফালে দেখাম, সেইখিনি দেখাম। কিন্তু এতিয়া বৰ্তমান মই আপোনালোকক দেখাবলৈ গৈ আছোঁ নুনি পলুখিনি মানে কি অৱস্থা হৈছে। এইফালে এইখিনি আজি বাঁহ সাজিব দিয়া হৈছে, বাঁহ সাজে নাসাজে, কিমান কেনেকুৱাকৈ সাজে চালেহে, মানে দেৰিকৈহে গম পাম, কাইলৈহে গম পাম, আজি গম নাপাম। সেইফালে সেইখিনি বাঁহ সাজিলে, এইফালে বাঁহ সাজিলে, প্ৰস্তুত কৰিলে বাৰু। যি কি নহওক, এতিয়া পলু এইফালে দেখিছেনে ইমানেই অৱস্থা বেয়া হৈ আছে। এইফালে চাওক গোটেই বেয়া হৈ গৈছে পলু, এয়া চাওক কিমান অস্বস্তি লাগিছে, কিমান অসহায় লাগিছে, ইহঁতেহে জানে। এতিয়া দেখিছে নাই কিমান ফুলি ফুলি গৈছে পলুটো। ভাল পলু ইয়াত খুব কম আছে, আৰু এই ভাল পলুখিনি যদি লগে লগে বাছি দিয়া নাযায়, তেনেহ'লে বেয়া, মানে বেয়াখিনিৰ পৰা ভালখিনিও বেয়া হ'ব। এইটো পকা পলু, এইটো ঠিকে আছে বাৰু, এইটো ভালেই হৈ আছে, ঠিকে আছে। কিন্তু এতিয়া মই আপোনালোকক বেয়া পলু দেখাম, চাব দেই। এইটোহে দেখিছেনে কেনেকৈ ফুলি গৈছে, এইটো হেড পলু কেনেকৈ ফুলি গৈছে। এয়া এইটো হেড পলু, চুই দিয়াৰ লগে লগে পানী ওলাব, আৰু সিহঁতৰ গাৰ পৰা যিটো পানী ওলাব, সেই পানীটো বেলেগৰ গাত যেতিয়া লাগিব, সেই ভাল পলুটো মানে বেয়া হৈ যাব, মৰি যাব। আৰু এটা কথা সদায় মন কৰিব, পলুৱে যেতিয়া পাত খাবলৈ মন নকৰে, যেতিয়া বগাই আহে, তেতিয়া গম পাব যে সিহঁতৰ গাত কিবা এটা লাগিলে, মানে বেমাৰ। এইফালে চাব হা, এয়া চাওক বগাই বগাই আহিছে। সাধাৰণতে নুনি পলু এনেকৈ বগাই নাহে, পাত নাথাকিলেও নাহে। আৰু ইহঁতে বগাই বগাই নিজে নিজে য'ত ত'ত গুচি গৈছে। চাওকচোন ক'ত যে পাইছেগৈ, এইবিলাক ক'ত যে পাইছেগৈ। মানে সিহঁতে নিজেই মানে গম পাইছে যে সিহঁতে আৰু থাকিব পৰা নাই, খাব পৰা নাই, খাদ্য খাব পৰা নাই, অস্বস্তি, মানে বহুত কিবা অসহায়, বহুত মানে কিবা ফিল কৰিছে। আৰু ধৰি লওক আমাৰ বেমাৰ হ'লে, কিবা এটা হ'লে আমাৰ কেনেকুৱা লাগে। পকা পলু খুব কমহে আছে, ভাল পলু ইয়াতে। এইখিনি মায়ে বাচি থৈ গৈছে এইমাত্ৰ, হ'লেও ইয়াত দুই এটা আকৌ বেয়া হৈছে পলু। উপায় নাই, সেনেকৈ আৰু এনেকৈ চলিব লাগিব, নে কি কয়? ভাল পলুকেইটা মই পকা পলুকেইটা দি দিওঁ বাচি পিনি, নহ'লে ইহঁতেও নাসাজিব লগে লগে আকৌ ধৰি নিদিলে। সেয়াই, পলুখিনি বেয়া হ'ল, শেষৰখিনি বেয়া লাগিছে মনটো। অলপকৈ হ'লেও বেয়া নালাগে, বহুতখিনিয়ে লোকচান হৈছে এইবাৰ। কাৰণ ইমান কষ্ট কৰি শেষত যেতিয়া এনেকুৱা হয়, বেয়া লাগে। এটা কথা কি জানেনে? এই নুনি পলুটো প্ৰথমতে একো নহয়, এই সৰু হৈ থকাৰ পৰা একো নহয়। যেতিয়া মাইকী ওলাই পাত খাই পুৰঠ হয়, পকিবলৈ হয়, সেই পকিবলৈ হোৱা সময়তহে বেমাৰটোৱে ধৰে। সেই আগৰ সময়খিনিত কিয় বেমাৰে নধৰে? তেতিয়া সেই সৰু হৈ থাকোঁতে বেমাৰে ধৰিলে, মৰিলে, কিবা হ'লে বেয়া নালাগে। কিন্তু ইমান কষ্ট কৰাৰ পাছত, এমাহ দিন কষ্ট কৰাৰ পাছত যেতিয়া পকিবৰ সময়ত যেতিয়া এনেকুৱা হয়, তেতিয়া কেনেকুৱা লাগে? তেতিয়াতো বেয়া লাগিবই, বেয়া লগাটো স্বাভাৱিক। এই পলুটো সেইটো কাৰণে বেয়া। এই সৰু হৈ থাকোঁতে কিন্তু একোৱেই হোৱা নাই, একোৱেই নহয়। আগতেও পুহোঁতেও প্ৰমাণ পাইছোঁ, গম পাইছোঁ যে সৰু হৈ থাকোঁতে এই পলুটো কিন্তু একো নহয়। যেতিয়া পকিবলৈ ল'ব, তেতিয়া একদম মানে কি চাব, ইহঁতৰ অৱস্থা বেয়া হৈ যায়, লগতে আমাৰো মনবোৰ কোচ খাই যায়। যি কি নহওক, আজিলৈ ভিডিঅ'টো সামৰি দিওঁ। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়তো বহুতেই হৈছে, মই আগৰ ভিডিঅ' যোগেদিও গম পাইছোঁ। ভিডিঅ' দিওঁতে কমেণ্টৰ যোগেদি জনাইছে। এইফালে চাওক চব বগাই দিছে, এইফালে চাওক য'তে ত'তে বগাই গৈছে। যি কি নহওক, আজিলৈ ভিডিঅ'টো সামৰি দিওঁ। যদি আপোনালোকৰো কাৰোবাৰ এনেকুৱা হৈ পাইছে আগতে, মানে জনাব ধুনীয়াকৈ। আৰু এইটো কথা সঁচা যে মানে সৰু হৈ থাকোঁতে একো নহয়, নুনি পলু একোৱেই নহয়। কিন্তু এই যেতিয়া পকিবলৈ হয়, মাইকী ওলোৱাৰ পিছত যেতিয়া পুৰঠ হয়, পকিব হয়, তেতিয়াহে বেমাৰটো হয়। কিয় হয় জনাবচোন।